দৰ্শকসকল, আজি মই তিয়ঁহৰ এবিধ লঘু আহাৰ প্ৰস্তুত কৰিব ওলাইছোঁ। এয়া 2টা তিয়ঁহ লৈছোঁ মই। এয়া সৰু বাদাম, ধনিয়া পাত লৈছোঁ, হিং, জিৰা আধা চামুচ, নিমখ, নাৰিকলৰ গুড়া মিহিকৈ মই পিচি লৈছোঁ, ঘি। এতিয়া আমি এয়া তিয়ঁহ এনেদৰে মই মিহি মিহিকৈ কাটিছোঁ। এনেদৰে মিহিকৈ কাটি লৈ এটা বাচনত তিয়ঁহখিনি 15 মিনিটৰ বাবে নিমখ মিহলাই থৈ দিব। মই বাদাম ভাজি লৈছিলোঁ বাকলি গুচাই, এতিয়া মই খুন্দিছোঁ। এনেদৰে অলপ আধা থেতেলা কৰি খুন্দি তাত 2টা কেঁচা জলকীয়াও কাটি লৈছোঁ। এতিয়া তিয়ঁহ 15 মিনিটৰ পিছত চেপি পেলাই বেলেগ এটা বাচনত লৈছোঁ। যথেষ্টখিনি তাৰ পৰা পানী নিগৰি ওলাব। এনেদৰে চেপি লোৱা তিয়ঁহখিনি আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে তৈয়াৰ হৈছে। ইয়াত কিছু নিমখ দিব, নাৰিকল গুড়া দিব 2 চামুচ, ডাঙৰ চামুচৰ, ধনিয়া পাত্তাও দিব ডাঙৰ চামুচৰ চামুচ, কাটি লৈছিলোঁ মই মিহিকৈ, কেঁচা জলকীয়া গোটেইখিনি মিহলাই থৈ দিব। তাত এতিয়া বাদাম আধা থেতেলা কৰা পিচি লোৱা বাদামখিনিও মিহলাই দিব। এয়া মই কেৰাহী গৰম কৰিছিলোঁ, তাত ডাঙৰ চামুচৰ 2 চামুচ ঘি, মই দেশী ঘিখিনি অকণমান গৰম হওঁতে তাত জিৰা 1 চামুচ, হিং সৰু চামুচৰ 4/4 এভাগ, 1 চুকু বুলি ক'ব পাৰি, সেইখিনি গৰম হ'লে এতিয়া তিয়ঁহৰ যিখিনি মিশ্ৰণ তাত দি মিহলাই আজিৰ তিয়ঁহৰ লঘু আহাৰ প্ৰস্তুত হৈছে। মই মিলাই আছোঁ এনেদৰে। আপোনালোকে সোৱাদ নিমখতকৈ সোৱাদটো চেনিৰ সোৱাদ ভাল পালে চেনিও মিহলাই ল'ব পাৰিব। মই নিমখীয়াকৈ বনাইছোঁ, চেনি দিলে অলপ মিঠাও হ'ব। এয়া মোৰ তিয়ঁহৰ আহাৰ প্ৰস্তুত হ'ল। আপোনালোকেও এনেদৰে বনাই খাবচোন। এয়া মই ধনিয়া পাত দি সজাইছোঁ, আপোনালোকেও বিভিন্ন ধৰণে সজাই ল'ব পাৰিব। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ পচন্দ হয়
অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল বটনটো দবাই ছাবস্ক্ৰাইব কৰিব।